বহুত সহজ আনক হাৰ্ট কৰি আই এম চৰি কোৱাটো, কিন্তু সিমানেই কঠিন নিজেই হাৰ্ট হৈ আই এম ফাইন কোৱাটো। তোমাৰ কাষত অইন কাৰোবাক দেখিলে খং কৰাটো মোৰ তেওঁৰ প্ৰতি হিংসা নহয়, তোমাক হেৰুৱাৰ ভয়হে মাথো। শুনা না, ভাল তোমাক পাওঁ যেতিয়া কাজিয়া কৰি পেলাই বেলেগ ক'ৰবাত যাম নেকি? জীৱনটো এনেকুৱাই, যাক তুমি আপোন ভাবা তাৰ ওচৰত দিনটোৰ শেষত তুমি মাত্ৰ এটা অৱহেলাৰ বস্তু। অকল মৰম চেনেহ আৰু প্ৰতিশ্ৰুতিবোৰেই যে ভাল পোৱা তেনে নহয়, কেতিয়াবা খং, অভিমান আৰু সৰু সৰু কাজিয়াবোৰৰ মাজতো লুকাই থাকে অপৰিসীম ভাল পোৱা। তোমাক হেৰুৱাই পেলাম বুলি বিৰাট ভয় লাগে জানা, কিন্তু পাছতহে মনত পৰে তুমি দেখোন মোৰ কোনোৱেই নহয়। যিজনে এসময়ত দুখ বুজি পাইছিল, তেওঁ যদি দুখ দিয়ে তেতিয়া দুখৰ পৰিমাণ খুব বেছি বাঢ়ি যায়। এই পৃথিৱীত কোনো 24/7 বিজি নাথাকে। এইটো ডিপেণ্ড কৰে তেওঁ প্ৰায়ৰিটি লিষ্টত তুমি কিমান নম্বৰত আছা। যদি তেওঁ ঘণ্টা ঘণ্টাৰ পাছত তোমাক ৰিপ্লাই কৰিছে, তেন্তে তেওঁ ৰিপ্লাই কৰা নাই, ভিক্ষা দিছে, ভিক্ষা। জীৱনত আপোন বুলিবলৈ কোনো নাই, কেৱল স্বাৰ্থৰ বাবেহে আছে সকলো। স্বাৰ্থ শেষ, লগে লগে সম্পৰ্কও শেষ। যিজনে তোমাৰ সকলো অতীত জানিও তোমাক পাগলৰ নিচিনা ভাল পায়, তেওঁ ভাল পোৱাক কেতিয়াও ডাউট নকৰিবা, তেওঁক সদায় আপোন কৰি ৰাখিবা বুকুৰ মাজত। সম্পৰ্ক এটা প্ৰয়োজনত পৰি নহয়, প্ৰেমত পৰি গঢ়িব লাগে, আৰু মৰমবোৰ কথাৰে নহয়, হৃদয়ৰ হ'ব লাগে। এবছৰত 10জনক ভাল পোৱাটো টান কাম নহয়, টান কাম হৈছে 10 বছৰে এজনক ভাল পাই থকাটো, যিটো সকলোৱে কৰিব নোৱাৰে।